হাতৰ নিচিনা মাংস কোনো বনাব নোৱাৰে। আচ্ছা কোন হয় তাই? দূৰৰ পৰা আমন্ত্ৰিত কৰি আনা আমাৰ কাৰিকৰ। इसका क्या हुआ? हेलो एवरीवन, वेलकम बैक टू अनदर ब्लॉग। आज आम हे गाइस, मैं बहुत दिन मूरत यूट्यूबत भिडिओ दिया नासिलो। आज आको आहिसु आपनलोকৰ মাজলৈ। निश्चय भिडिओটো চাই ভাল পাব। আৰু এয়া মাছ মাংস ৰেডি কৰিছো আৰু ফ্ৰাই কৰি আছো। এতিয়া বৰ্তমান আলু আৰু আলু ফ্ৰাই কৰাৰ পিছতে আৰু মাংস ফ্ৰাই কৰিম, মাছ ফ্ৰাই কৰিম। আৰু আমি আজি উৰুকাৰ খানা খাই আছো। মই ভাবিছো আপোনালোকৰ ভিডিওটো শেয়াৰ কৰো বুলি। যেহেতু আমি উৰুকাত ঘৰলৈ যাম, সেইবাবে এডভান্স আমাক খানা খুৱাই আছে তানবীৰ আৰু পমদাক ধন্যবাদ জনাইছো। লেলো নাজি হাই বাই। নাজি কি বনাই আছে? আমি উৰুকাৰ খানা বনাই আছো আজি। ঠিক আছে, ফ্ৰী উৰুকা। আৰু এইফালে মহাৰাণী কি কৰি আছে? ডাইৰেকশ্যন। মই চিকেন বনাম, আপুনি কি বনাব? আমি খাম। সকলোৱে যদি বনাই টেষ্ট কোনে কৰিব? এটা কথা মন কৰিব লগা, আমাৰ ফুকনে একদম মানে খৰি লগাই দিয়াত নাম্বাৰ 1 মানে দেখিছে ন, ইমান ধুনীয়াকৈ মোক জোৰ কৰা বঢ়াই দি আছে। আৰু এয়া মাছ ভাজি আছো। এনেকৈ হ'লে কোনে পায় আৰু মানে। আৰু দেখিছা এয়া মোবাইলটোৰে এনেকুৱা মানে লাইটৰ পোহৰ দি আছে, কাৰণ ছটৰ ওপৰত আমি কাৰেণ্টৰ যোগাৰ একেবাৰে কৰিব পৰা নাছিলোঁ, কাৰণ কেণ্ডেল জ্বলাইছোঁ আৰু লগতে মোবাইলত কাম চলাই দিছোঁ। আপুনিতো কাৰেণ্টৰ যোগাৰটো কৰিব নোৱাৰিলি, আৰু এতিয়া মোৰ মুখখন মোবাইলত টৰ্চ মাৰি মাৰি মোৰ মুখখন চাই আছা, হয়নে নহয়? গৰমৰ দিন হ'লে কথা সৰ্বনাশ আছিলে কিন্তু দেই পমদা। ফ্ৰাই কৰি থকা চিকেনখিনি এতিয়া ইয়াতে দি দিলোঁ। অকণমান ভাজিম এতিয়া আকৌ ভালদৰে। ইফালে বনাই আছে তানবীৰে মাছৰ জোল, আৰু মাছৰ জোলত দিবলৈ এয়া আলু তাই একদম পূৰা ৰেডি কৰি আছে। ইফালে বেঙেনা আলু আৰু মাছৰ জোল। আপোনালোকে খাই পাইছে নহয়? নিশ্চয় খাই পাইছে। বেঙেনা আৰু আলু জোল খাবলৈ বহুত টেষ্টি হয়। আৰু সেয়েহে কালাৰ দেখিছে নহয়, এনেকুৱা ভাবিব আপোনালোকে কিবা বেলেগ কালাৰ দিছোঁ। তেনেকুৱা একো কালাৰ দিয়া নাই। আৰু ইফালে এয়া বনাই থোৱা চিকেন অলপ দেখুৱাই দিছোঁ, কলপাতেৰে ঢাকি থৈ দিছোঁ। ঠিক আছে, তো এইফালে আৰু এনেকৈ তাই বনাই আছে, হৈ যাব আৰু অলপ পিছতে আমি খাম। আৰু খোৱাটো আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে নেকি, আলু সিজিছে ন অলপ। ঠিক আছে, বেঙেনাটো আৰু বেছি টাইম নালাগে সিজিবৰ কাৰণে। ঠিকে আছে, উতল আহি আছে। খাবলৈ মন গৈছে নেকি আপোনালোকৰ? এয়া ৰৌ মাছৰ পিচ কাটি ফ্ৰাই কৰি একদম আগতে 2 পিচমান খাই ল'লোঁ, আৰু এতিয়া আমি খাবলৈ ৰেডি হৈছোঁ। আমি এতিয়া খানা খাওঁ। কেনেকুৱা হৈছে চিকেনটো? टेस्ट बहुत अच्छा, झालानी का एकदम बेस्ट है। और इधर पमदा केनेকুৱা লাগিছে খাই কিনে? মজা লাগিছে মাছটো। মানে নহয় কাটিং মাছৰে কৰিছিলোঁ, এতিয়া মানে ল'লোঁ মাংস। আৰু মাংসটো সঁচাকৈ বহুতে ভাল হৈছে। আচ্ছা, এইফালে ৰাধিকা एकदम গোপালা। আৰু মই আৰু এটা লাষ্ট কথা এটা ক'ব খোজোঁ, মোৰ তাইৰ হাতৰ নিচিনা মাংস কোনো বনাব নোৱাৰে। আচ্ছা কোন হয় তাই? দূৰৰ পৰা আমন্ত্ৰিত কৰি আনা আমাৰ কাৰিকৰ। বৰ সুন্দৰ খানা বনাইছে। কিবা বিবাহ ভৱন থাকিলে তেওঁক মাতিলে। इसका क्या हुआ? ঠিক আছে, নাজমিন। মোৰ নামটো নাজিৰ পৰা নাজমিন হৈ গ'ল। বাপৰে, পম নাজমিন। মাছৰ তানবীৰে হেৰি বনাইছে, মাছ বনাইছে, চিৰিয়াছলি বহুত ধুনীয়া বনাইছে। থেংক ইউ। তেনেকুৱা যদি তুমি মোক মানে খানা খুৱাই পেলাই তুমি যদি মোক জহৰনমলৈ লৈ যোৱা, মই যাবৰ কাৰণে ৰেডি আছোঁ। আচ্ছা, ফুকনে কি বিচাৰি আছা? মই অলপ অগ্নি প্ৰভাৱ বিচাৰি আছোঁ। আচ্ছা আচ্ছা, ঠিক আছে। আমাৰ লাইটটো মানে অকণমান ডিষ্টাৰ্ব কৰিলে, সেইকাৰণে আমি মোবাইলৰ লাইট জ্বলাই খানা খালোঁ। পুনৰ লগ পাম। বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ মোৰ ফালৰ পৰা। আৰু ধুনীয়াকৈ বৰ্তমান এতিয়া 28,000 ফুট ফিটৰ ওপৰত আছোঁ। কিবাকৈ দেখা পাই আছে পোৱালিবোৰ ঠাণ্ডা। ঠিক আছে, বিহুৰ এটা খানা খালোঁ। আৰু যিহেতু ঘৰলৈ যাম আমি সকলোবোৰ, সেইকাৰণে এডভান্স কৰিলোঁ। আৰু ভিডিঅ'টো মই সকলোখিনি কৰিছোঁ। আপোনালোকে চাব নিশ্চয়। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।